hello guys, good morning and welcome to my YouTube channel. বহুত দিন vlog দিয়া নাই মই এমাহে হ'ব এতিয়া এমাহৰ পিছত আকৌ এটা vlog start কৰিছো আৰু আমি আছো পাঠশালাত আৰু এয়া নীল তাৰপিছতে এয়া কোন শ্ৰুতি তাৰপিছত আমি যোৱাকালি পাঠশালা আহিলো ইয়াতে নীলৰ খুৰা আৰু খুৰী থাকে মানে ইহঁতৰ ৰুম আছে ইয়াতে তাৰপিছতে অলপ অবভিয়াছলি অলপ ফুৰিম বুলিয়ে আহিছোঁ আৰু এটা বিশেষ কাৰণত আহিছোঁ কিয় আহিছোঁ বাকীখিনি আপোনালোকক দেখাই থাকিম কালি ভাগৰত ভিডিঅ' নকৰিলোঁ ভাবিছিলোঁ আহোঁতে ভিডিঅ' কৰিম বুলি কিন্তু নকৰিলোঁ আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ দেখাই দিম আপোনালোকক কিয় আহিছোঁ তেতিয়াতে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লাহে লাহে এতিয়া অকণমান এনেই ৰাস্তাটোত খোজকাঢ়িছোঁ গাইজ ভাত পানী খাই ৰেডি হৈছোঁ এতিয়া তাৰপিছত এয়া আমাৰ মানুহবিলাক এইফালে এয়া তাৰপিছত এতিয়া যাম আমি বৰপেটাত পৰিহঁতৰ মাহঁতৰ ঘৰ তাতে অকণমান সোমাম তাৰপিছত নামঘৰ যাম নামঘৰৰ পিছত আবেলিকে আমি দৌল চাব যাম এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আহি আগতে পোৱা নাই বৰপেটাৰ ফাকুৱা দৌল উৎসৱ কেনেকুৱা হয় এবাৰ চাম বুলি আহিছোঁ আপোনালোকক দেখাই থাকিম বলক মোৰ মোবাইলটো নানিলো আনছো গাইজ গৈ আছোঁ আমি এতিয়া তাৰপিছতে এয়া আমাৰ ফেমিলি নীল আগত তাৰপিছত এইকেইজনী আমি তিনিজনী আহিছোঁ এয়া চিয়া আৰু বাকীখিনি আপোনালোকক গৈ পাই উঠি দেখাই আছোঁ Cause I wanna freeze this moment, make it mine, hold you close. Now my heart's wide open when I'm with you suddenly. গাইজ আমি বৰপেটা আহি পালোঁ পৰিহঁতৰ ঘৰত অকণমান জিৰণি ল'লোঁ চাহ পানী খালোঁ খাই এতিয়া পৰিহঁতৰ ওচৰতে বাৰাদি সত্ৰ আৰু এয়া কেম্পাছটো আৰু এইটো হৈছে আৰু ইয়াতে সেৱা ল'ব আহিছোঁ আমি ইয়াতে সেৱা লৈ আকৌ পৰিহঁতৰ ঘৰত যামগৈ ওচৰতে হয় একেবাৰে ওচৰত অকণমান দেখাই দিছোঁ ইয়াৰে পৰিৱেশটো আহানামি আহাই ফেলে এয়া চাওক বাৰান্দী সত্ৰৰ চাৰিওবেৰত কৃষ্ণৰ দশ অৱতাৰৰ চিত্ৰসমূহ ধুনীয়াকৈ অংকন কৰি থোৱা আছে
চাওক মহাপুৰুষ মাধৱদেৱে নিজ হাতে ৰোৱা ৰঙিয়াল ফুল আৰু শুনামতে তেখেতে দিনৰ পৰাই তেখেতে যেতিয়া ৰুইছিলে তেতিয়াৰ পৰাই হেনো ইয়াতে আছে আৰু এতিয়া ইয়াতে এনেকৈ সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ আৰু এয়া ধুনীয়াকৈ বেৰ দি পেলাই ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে বেবী গাইজ এতিয়া আমি গৈ আছোঁ ফাইনেলি বৰপেটাৰ কীৰ্তন ঘৰলৈ দৌল চাব আৰু এয়া আমি সোমাইছোঁ আহোঁতে আহোঁতে সন্ধিয়াই হ'ল এতিয়া আমি গৈ আছোঁ এইফালে এইবিলাক গাইজ এইখিনি আমি খোজকাঢ়ি গৈ আছোঁ গাড়ীত থৈ গাড়ী পাৰ্ক কৰি খোজকাঢ়ি গৈ আছোঁ বহুত ভিৰ গাইজ সন্ধিয়া সময়ত আহিছোঁ আপোনালোক সকলোৱে জানে বৰপেটাৰ দৌল উৎসৱ যি ফাকুৱাৰ সময়ত হয় বহুত বিখ্যাত হয় বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা এয়া চাওক বহুত মানুহৰ বহুত ভিৰ আমি গৈ আছোঁ বৰপেটাৰ কীৰ্তন ঘৰ ফাইনেলি আহি পালোঁ এইটো হৈছে গেটটো আৰু চেণ্ডেল জোতাবিলাক আমি খুলি থৈছোঁ ইয়াতে দোকান এখনত চেণ্ডেল জোতাবিলাক খুলি খুলি যাব লাগে যিহেতুকে ভিতৰত নিব নোৱাৰি সেইকাৰণে দোকান এখনতে আমি খুলি থৈ দিছোঁ আৰু এয়া আমি কীৰ্তন ঘৰৰ কেম্পাছত সোমাইছোঁ আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ কীৰ্তন ঘৰৰ চৌহদৰ পৰিৱেশ যথেষ্ট মানুহ গাইজ বহুত ভাল লাগিছে বহুত ধুনীয়া পৰিৱেশ আৰু এয়া ভাওনা চলি আছে বন্ধুসকল যিসকলে এতিয়ালৈকে বৰপেটাৰ কীৰ্তন ঘৰত হোলীত হোৱা এই দৌল উৎসৱ চাবলৈ অহা নাই যেনেকৈ নহওক এবাৰ আহিব সঁচাকৈয়ে বৰপেটাৰ এই হোলী দৌল উৎসৱ চাবলগীয়া হয় আপোনালোকে আহি এবাৰ উপভোগ কৰিব
দিয়াচোন ভালকৈ আহিব লাগে গাইজ এই মূৰ্তিটো দেখিছেনে মাজত পানীৰ মাজত এটা ডাঙৰ পুখুৰী আৰু এই মূৰ্তিটো হেনো দুজনী তিৰোতা মানুহে বনাইছিলে বনাই থৈ গৈছে আৰু এয়া ইফালে জয় বিজয় মূৰ্তি দুটা আছে আৰু পৰিৱেশটো চাওক সেইফালে জোনটো আৰু ইফালে পুখুৰী বহুত ধুনীয়া এটা পৰিৱেশ বহুত ধুনীয়া এটা দৃশ্য বৰপেটাৰ হোলীৰ বিশেষভাৱে প্ৰচলিত দুবিধ খাদ্য হৈছে ৰাঙাডিমা আৰু আলু ভাজা আপুনি বেলেগ নাখালেও বৰপেটাৰ হোলীত ৰাঙাডিমা আৰু আলু ভাজা খাবই লাগিব আৰু চাওক ইয়াতে লিখাও আছে আৰু বিশেষকৈ ৰাঙাডিমা আৰু আলু ভাজাৰ দোকানে আপুনি বেছিকৈ দেখিবলৈ পাব আৰু বেলেগ নাখালেও এই দুটা বস্তু আপুনি খাবই লাগিব লগতে আমিও খালোঁ ৰাঙাডিমা আৰু আলু ভাজা আৰু খাই বহুতেই ভাল লাগিল গাইজ কালি আহি আৰু ভিডিঅ' কৰা নহ'ল আহি পাওঁতে ৰাতি 9:30 মান বাজিছে ভাগৰো লাগিল ইহঁতৰ লগত তাৰপিছতে আৰু ভিডিঅ' নকৰিলোঁ বহুত ভাল লাগিলে এটা বেলেগ অনুভৱ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ মই বৰপেটাৰ হোলী চাবলৈ চালোঁ সন্ধিয়া সময়ত গৈছোঁ কিন্তু আজি হৈছে মেইন হোলী আজি বেছি ইয়াতে হয়নো আজি বেছিকৈ খেলে হোলী কিন্তু আজি আৰু ক'তো যোৱা নহ'ব তাৰপিছতে আমি আছোঁ এয়া চিয়া আৰু নীলে এয়া আমি দুলনি খেলি আছোঁ হেল্ল' চিয়া 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 তেতিয়াহ'লে গাইজ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু মোৰ নেক্সট ভিডিঅ' আপোনালোকক পুনৰ লগ পাম তেতিয়াহ'লে আজিলৈ এটা বাই 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 বাই